আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কলাগুৰুক স্মৰণ দুধনৈত প্ৰতিকূল বতৰক নেওচি দুধনৈ উন্নয়ন সমিতিৰ উদ্যোগত আৰু দুধনৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত দুধনৈ জন মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। প্ৰত্যেক বছৰে বিষ্ণু ৰাভা দিৱস পালন কৰি আছোঁ। গোটেই অসমে পালন কৰি আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই মৃত্যু তিথি বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি আছে। আমিও পালন কৰি আছোঁ। আমি অকল উন্নয়ন কমিটি নহয়, ইয়াত দুধনৈৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াতে আমি পালন কৰি আহিছোঁ। বিষ্ণু ৰাভা দিৱস উদযাপন কৰি আহিছোঁ। আজিও আমি বহুকেইটা প্ৰায় 10টামান আমাৰ সংগঠনে দুধনৈত ইয়াতে আমি বিষ্ণু ৰাভা দিৱস উদযাপন কৰি আহিছোঁ। আমাৰ সৌভাগ্য বিষ্ণু ৰাভাৰ কলাগুৰু বিষ্ণু ৰাভাৰ সতীৰ্থ আমাৰ এই ওচৰৰে কান্তেশ্বৰ ৰাভা, তেখেত বিষ্ণু ৰাভাৰ সতীৰ্থ, তেখেতক আমি আজি আমন্ত্ৰণ জনাইছোঁ, সম্বৰ্ধনা জনাইছোঁ তেখেতৰ বহুমূলীয়া ভাষণ আমি শুনিলোঁ আৰু তেখেতৰ কিছুমান স্মৃতি আমাৰ বুকুত থাকি গ'ল। কেনেদৰে বিষ্ণু ৰাভাৰ লগত তেখেতে বিষ্ণু ৰাভাই যেতিয়া লোকে আছিলে কিছুমান বহু চৰকাৰৰ কিছুমান এই তাক এটা দাবী জনাইছিলে বিষ্ণু ৰাভাক যে তেখেতৰ মূৰটো 2000 আছিল তাৰ মূৰটো, গতিকে লুকাই ফুৰিছিল কি বুলি কয় শোষিতৰ কাৰণে যুঁজি আছিল। তেতিয়াই আমি ধনুভাঙাৰ এই টিপলাই নামৰ সেই ঠাইত কান্তেশ্বৰ ৰাভাৰ ঘৰত তেখেতে আছিল আৰু তেখেতে লগতে বহু দিন অতিবাহিত কৰিছিল। এনে কৰিছিল কান্তেশ্বৰ ৰাভাই কৈছে নাঙল যে আমাৰ যিবিলাক নাঙলবিলাক তেওঁ প্ৰস্তুত কৰি বনাই পেলাই বজাৰত বিক্ৰী কৰিছিল। একদম সাধাৰণ মানুহ জীৱন যাপন কৰিছিল কেইদিনমান, তাৰপিছত আৰু আন ঠাইলৈ গুচি গৈছিল। গতিকে আমি সৌভাগ্য আজি কান্তেশ্বৰ ৰাভাক আমি পাইছোঁ আৰু এনেদৰে আমি আৰু অনাগত দিনবোৰো এইদৰে আমি বিষ্ণু ৰাভা দিৱসটো পতাৰ আয়োজন কৰিম। অন্যান্য কাৰ্যসূচী আমাৰ ইয়াতে আছে বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, বিষ্ণু সংগীত প্ৰতিযোগিতা আমি 3টা ৰাখিছোঁ সদ্যহতে। আৰু অনাগত দিনবোৰত আমাৰ যিবিলাক আমাৰ ল'ৰা ছোৱালীবিলাক যে বিষ্ণু ৰাভাৰ বিষয়ে অলপ জানক, সেইটো কাৰণে আমি ভৱিষ্যতেও আমি কৰি থাকিম। বিভিন্ন কাৰ্যসূচীৰ লগতে পুৱাৰ ভাগত ৰাভাদেৱৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন লগতে কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দিনৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা আৰু গীত মাতৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে বিষ্ণু ৰাভাৰ সতীৰ্থ কান্তেশ্বৰ ৰাভাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দুধনৈৰ পৰা বিপ্লৱ ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।